एडियारि आनजाद होगिरिफोरनि थाखाय मोनसे गिदिर खौरां। एडियारि आनजाद होगिरिफोरनो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि गिदिर फोसावथाय। एडियारि आनजादनि रिजाल्टखौ फेब्रुवारि दानाव मोननो थांगासिनो दं। एडियारि रिजाल्टটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। नंगौ एडियारि आनजाद होगिरि लाख लाख सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। एडियारि आनजादनि रिजाल्टखौ फैगौ फेब्रुवारि दानाव मोननो थांगासिनो आरो थि समाव रायजोआव 30,000 साख्रि गैजायै सुबुंफोरा साख्रि मोननो थांगासिनो दं। थारैनो रायजो सरकारा खोथा होनाय बायदियै खामानि मावफुंगोन आरो बे गिदिर खौरांखौ आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया फोसावदों। लोगोसे पुलिस थिसनथाय आनजादाबो फेब्रुवारि दानाव जागोन आरो एडियारिनि फिथायखौ फेब्रुवारि दाननि जोबनाय एबा मार्चनि जागायजेननायाव होनाय जागोन। नंगौ एडियारि आनजाद होगिरि लाख लाख सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। एडियारि आनजादनि रिजाल्टखौ फैगौ फेब्रुवारि दानाव मोननो थांगासिनो दं। आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि गिदिर फोसावथाय। বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিক্যাল ফিটনেছ আমি পাছ কৰিলো, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিয়াৰি ৰিজাল্ট কেতিয়া দিব? এডিয়াৰি ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ। বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিক্যাল ফিটনেছ আমি পাছ কৰিলো, এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব? ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। বহুত ল'ৰা ছোৱালীয়ে সুধিছে যে মামা এডিয়াৰি ৰিজাল্ট কেতিয়া দিব? এডিয়াৰি ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম। ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ।